চিডলি বাই ইলেকশ্যনত যেটো হয় আমাৰ ইউপিপিএল দলৰ জয়ী 100%। আৰু আপোনালোকে গমেই পায় নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া উইনাৰ হৈয়ে আছে। আৰু চিডলি সমষ্টিৰ যিখিনি আমাৰ কোচ ৰাজবংশী কমিউনিটিৰ যিখিনি মানুহ আছে তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু আমিও ইতিমধ্যে ইউপিপিএল দলত যোগদান কৰিছোঁ। আগতে BPF-ত আছিলোঁ, হয়তো সকলোৱে নাজানে। গতিকে BPF-ৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বহুত মানুহ লাঞ্ছিত বঞ্চিত হৈছে ভূমিকেন্দ্ৰিক সমস্যাত। আৰু তেখেতৰ দিনত আমি কোচ ৰাজবংশী দল সংগঠনে তেখেতৰ এগেইনষ্টত বহুত আমি আন্দোলন কৰিছিলোঁ হাগ্ৰামা মহিলাৰী ডাঙৰ দিনত। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত এইখিনি কৰিব লগা হোৱা নাই। গতিকে শান্তিৰ প্ৰতীক হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইউপিপিএল দলৰ যিজন কেণ্ডিডেট তেখেতক আমি সকলোৱে ভোট দি বিপুল ভোটত জয়যুক্ত কৰোৱাৰ আমি চেষ্টা চলাম। আৰু ইতিমধ্যে আমি উইনাৰ বুলি ক'ব পাৰি। বাকী কোনো দল ইয়াতে ফেক্টৰ হ'ব নোৱাৰে। চবেইটো কৈ আছে। আৰু BPF-ৰ কেইজনমান মানুহ আমাক ফোনযোগে কৈ আছে যে ইউপিপিএল জয়ী হ'ব বুলি। গতিকে আমি ইয়াৰ পৰা আশা কৰিব পাৰি আৰু ভৰসাও কৰিব পাৰি যে আমি জয়ী হ'ম। BPF-ৰ যুগ BPF ফেক্টৰে নহয়, BPF কোনো জোৰদাৰ নহয়। তেওঁলোকৰ সময় সংকীৰ্ণ, তেওঁলোকে বহুত দুৰ্বল হৈছে কাৰণে আজিৰ ডেটত বজাৰে বজাৰে ঔষধ বিক্ৰী কৰাৰ দৰে এডভাৰটাইজ কৰি আছে কেইজনমান লিডাৰে। তেওঁলোকে কিবা বজাৰে বজাৰে মানে ঔষধ যে বিক্ৰী কৰে ভাঙাচোৰা বেপাৰীৰ দৰে এনেকুৱা হৈ গৈছে। কিছুমানেতো আলু বেপাৰীৰ দৰে বহি লৈছে, বহি কিনে BPF-ৰ প্ৰচাৰ চলাই আছে। আল্টিমেটলি কি বুজাইছে যে BPF দুৰ্বল, কংগ্ৰেছৰ দৰে দুৰ্বল হৈ গ'ল BPF। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰতো তেখেতে গমেই পায়, তেখেতে বৰ্তমান যে হাঁহি থাকে এইটো অতি দুখৰ হাঁহি। সেইটো চবে জানে যে দুখৰ হাঁহি হাগ্ৰামা মহিলাৰী হাঁহি থাকে। তেখেতেও জানে যে মই দুৰ্বল, কিন্তু মিডিয়াত তেখেতে অলপ দেখায় যে মই ষ্ট্ৰং। তেখেতৰ খুৱে বয়ে কোন আছে বৰ্তমান? যিকেইজন আছে এওঁলোকতো এটা এটা প্ৰয়োজনহে, শ্ল' প্ৰয়োজন। বাকী কি ক'ব আৰু BPF-ৰ বিষয়ে? দুৰ্বলক বাৰে বাৰে আক্ৰমণ কৰিলেও মানুহ বেয়া ক'ব। বিভিন্ন জাতি জনগোষ্ঠীক লৈ প্ৰমোদ বড়ো ডাঙৰীয়াই এটা CCBTR-ৰ টীমো বনাইছে। আৰু তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনসমূহ আছে। আৰু কোচ ৰাজবংশী, আদিবাসী, মাইনৰিটি, গোৰ্খা, বেংগলী, আপোনাৰ চত্ৰধৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ প্ৰমোদ বড়ো ডাঙৰীয়াক সঁহাৰি জনাইছে। আৰু সেই প্ৰাক্তন ছাত্ৰ নেতাসকলৰ লগত প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা ভাল সম্পৰ্ক আছে। সেইকাৰণে আজিৰ ডেটত BTR-খন সুখ শান্তিৰে মানে চলি আছে। কোনো উগ্ৰপন্থীৰ সমস্যা নাই, কোনো বিভিন্ন জাতি জনগোষ্ঠীৰ সংঘৰ্ষ নাই। যিটো সংঘৰ্ষ আপোনালোকে জানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত বড়ো অনাবড়ো এটা শব্দ আছিলে। অনাবড়ো এটা বহুত ষ্ট্ৰং সংগঠন ওলাই গৈছিলে। কিহৰ কাৰণে? য'ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ফেইলাৰ আছিলে, তেখেত ফেইলাৰ থকাৰ কাৰণে অনাবড়ো মানুহখিনি মানে নিজে সংগঠন কৰি খুলিব লগা হৈছে শান্তিৰ কাৰণে। তেতিয়া সেই হিংছটো কোনে দিছিলে? হয়তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দিছিলে। আৰু আজিৰ ডেটত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিবোৰ কথা কৈ আছে, এটা কথা আপোনালোকে মিনিং থকা দেখাব পাৰিবনে? মিনিংলেছ কথাবোৰ কৈ থাকে। আৰু বাই ইলেকশ্যনত যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া গৈ আছে, তেওঁলোকে মানে দলটো ধৰি ৰাখিব লাগে বুলিহে তেওঁলোকে কেণ্ডিডেটজন দিছে। কেণ্ডিডেটজনো ছেটিছফাইড নহয় তেখেতে বাই ইলেকশ্যন খেলিবলৈ যায়। আমি যিমান দূৰ জানো এইটো মানে দলটো ধৰি ৰাখিব লাগে, নহ'লে কৰ্মকৰ্তাসকলৰ মন ভাঙি যায়। সেইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজৰ মনোবলৰ দ্বাৰা তাৰমানে মানে কেণ্ডিডেটটো দিছে। আৰু কিন্তু হাৰিব যে এইটো 100%। বাকী BTC ইলেকশ্যনৰ কথা কি ক'ম, 7-8টা BPF কেণ্ডিডেট পাব, চাব, ইয়াতকৈ বেছি নাপায়।